এই মোৰ ফাইলবোৰ কামবোৰ কি হোৱা নাই নেকি? এই কনষ্ট্ৰাকশ্যনৰ কামখিনি সোনকালে কৰি দিয়া। এখন কি ধেমালি কৰি আছা? আৰে পইচাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। এই বাবুলাল নাম মোৰ, সকলোৱে চিনি পায়। তুমি এটা কাম কৰা, এই অতি সোনকালে কৰি দিয়া আৰু পৰহিলৈৰ ভিতৰত মোৰ কামটো লাগে, বুজিছা? দেৰি নকৰিবা। মই একেটা কথাকে তোমাক কৈ বেয়া পাওঁ, তুমি জানাই। সেইটো কাৰণে তুমি কামখিনি অকণমান সোনকালে কৰিলে ভাল হয়। হা ছাৰ, কালিৰ পে'মেণ্টখিনি কৰিলোঁ নে কি বাৰু? বৰকৈ ফোন কৰি আছে কি? এই ৰ'বা, কাম কিমান আগবাঢ়িছে চাই ল'বা। কাম আগনবঢ়াকে তুমি পইচা কেতিয়াও নিদিবা। হা এই মোৰ ল'ৰাৰ বাবে যে চন্দনপুৰত ঘৰ এটা চাইছিলোঁ, সেই ঘৰটো মোৰ ল'ৰাটোৰ পচন্দ হৈছে আৰু সেই পৰিৱেশো ভাল পাইছে। সেইটো কাৰণে সেই ঘৰৰ কাগজ পত্ৰখিনি তুমি সোনকালে আনি মোৰ হাতত দিয়াহি। ছাৰ, সেই ঘৰটো কিন্তু তেওঁলোকে বিক্ৰী নকৰে। মই সেইবোৰ একো নাজানো, মাত্ৰ মোক সেইটো ঘৰ লাগিবই। দেউতা পালিহি? হ'ব তই অহা বহুত দেৰি কৰিলি। বাটত একো দিগদাৰ হোৱা নাইতো? নাই হোৱা দেউতা। এইটো বেগ ল, তোৰ হাতত দিলোঁ। ইয়াত সকলো কাগজ পত্ৰ আছে আৰু আজিৰ পৰা এইটো ঘৰ তোৰ। দেউতা এই অমংগলি আছ, একো নাই, আহা। কামটো হ'ল নেকি? ঠিক আছে, মই এতিয়াই গৈ আছোঁ। আপুনি অকণমান ৰৈ দিয়ক, মই গৈ পেলাই পাইছোঁগৈ। হা ঠিক আছে। বোৱাৰী, মই এতিয়া যাওঁ। বাবাটো তহঁতক মই এই ঘৰখন বটালোঁ আৰু এই ঘৰখন পবিত্ৰ নামঘৰৰ দৰে ৰখাটো তহঁতৰ নিজৰ কথা। মই এতিয়া যাওঁ। হওক দেউতা। ক'ত তেজ? ক'ত? ইয়াতচোন একোৱে নাই চিমি। নহয় সুশান্ত, মই ইয়াতে দেখিছোঁ। হে চিমি, তুমি এনেই ভয় খাইছা। যোৱা, ইয়াত একো নাই, তুমি দেখিলাই নহয়। এতিয়া অলপ ফ্ৰেছ হৈ লওঁগৈ আৰু ঘৰৰ কামো বহুত আছে। যোৱা, তুমি ফ্ৰেছ হৈ লোৱা। মই দীপিকা বাইদেউ, আপোনালোকৰ ঘৰত কাম কাজ কৰিবলৈ মোক ৰাখিব নেকি? তুমি পিছে কি কাম জানা? মই ঘৰ সৰা, কাপোৰ ধোৱা আদি সকলো কামেই জানো। হ'ব বাৰু দিয়া, তুমি আজিৰ পৰাই কাম কৰিব পাৰিবা। এনেও মোক ছোৱালী এজনীৰ প্ৰয়োজন হৈ আছিলে, তাতেই নতুন ঘৰ। আহা সোমাই আহা। ঠিক আছে, যোৱা। চিমি, অফিচলৈ দেৰি হৈছে, মোৰ বেগটো লৈ আহচোন। আহিছোঁ ৰ'বা। এইটো লোৱা। মোৰ আজি অফিচৰ কামত অলপ বাহিৰলৈ যাব লগা আছে। হয়তো মোৰ ঘৰত অহা অলপ পলম হ'ব।
তুমি দুৱাৰ খিৰিকীবোৰ বন্ধ কৰি ৰাখিবা বাৰু এতিয়া মই যাওঁ দেই শুনাচোন সুশান্ত পাৰিলে তুমি অলপ জলদি আহিবা নেকি ঠিক আছে ঠিক আছে দিয়া অ' বাইদেউ শুনকচোন কোন তুমি কিবা ক'বা হে মোৰ নাম বিতুল হে মই মাজে মাজে পেপাৰ দিওঁ হে মোক চিনি পোৱা নাই নহয় চাগে সেই কেতিয়াবা মোৰ পৰাই পেপাৰ ল'ব অ' আপোনালোক ইয়ালৈ নতুনকৈ আহিছে হয় নাই হয় কিয় বা সুধিলা নহয় মানে বাইদেউ এই ঘৰত অলপ সাৱধানে থাকিব সাৱধানে থাকিব অঁ এবাৰ মই বাতৰি কাকত দিবলৈ আহোঁতে কিবা এটা অপৰি বস্তুৱে মোক হেঁচা মাৰি পেলাই দিছিলে নহয় মই বহুত সময় মাটিত অচেতন হৈ পৰি আছিলোঁ নহয় তাৰপিছত কোনোবা তান্ত্ৰিক এজন আহে মোক বচালে আপুনি আকৌ মই কথাষাৰ কোৱাৰ কাৰণে আকৌ বেয়া নাপাব মই আপোনাক সতৰ্কহে কৰি দিছোঁ কোৱাৰ বাবে ধন্যবাদ পিছে কথাটো ময়ো মন নকৰা নহয় ঘৰটোলৈ অহাৰ পৰা নানান ধৰণৰ অঘটন ঘটি আছে তান্ত্ৰিক এজনৰ প্ৰয়োজন মোকো হৈ আছিল তান্ত্ৰিকজনৰ ঠিকনাটো তুমি দিব পাৰিবা নেকি ৰ'ব তেখেতৰ ফোন নম্বৰটো মই দিছোঁ ৰ'ব বাইদেউ মই যাওঁ যোৱা নেকি মাৰ গাটো বৰ ঠিক নহয় কাইলৈ হয়তো নাহিবও পাৰোঁ যোৱা তেনেহ'লে মাৰ ভালদৰে যত্ন ল'বা পঢ়া শুনাচোন ক'তা একোৱেই নাইচোন মইহে কিবা দেখিলোঁ জানা হ'ব হা এতিয়া ফোন গৈ হা সুশান্ত কি হৈছে তোমাৰ এই ঘৰটোত কিবা সঁচাকৈ আছে চিমি মই দুবাৰকৈ ভয় খাইছোঁ সঁচাকৈ পৰ্দাখনত কিবা এটা এনেকৈ গৈছে আৰু এতিয়া লাইটটো দিছোঁ লাইটটো আকৌ অন হৈ গৈছে চিমি মই বৰ ভয় খাইছোঁ চিমি মই তোমাক কৈছিলোঁ নহয় এই ঘৰটোত নিশ্চয় কিবা এটা আছে তুমি নহাৰ আগতো লাইটটো অফ হ'ল হয় জানানে তোমাক মই কৈয়ে থাকোঁ বিশ্বাস নকৰা মই বহুত ভয় খাইছোঁ সুশান্ত মই বহুত ভয় খাইছোঁ হয় চিমি ময়ো অনুমান কৰিছোঁ সেই ঘৰটোত সঁচাকৈ কিবা এটা আছে বাৰু একো নহয় এতিয়া দুইটা শুই থাকোঁ এনেও কাইলৈ দেখোন কান্দিজনক মাতিছে তুমি এতিয়া শুই থাকা চিমি মই সাধন কালি মোলৈ চিমিয়ে ফোন কৰিছিল আহকচোন আপুনি ভিতৰলৈ আহক এই ঘৰত নিশ্চয় কোনোবা ৰাজবংশীয়ে আত্মহত্যা কৰিছিলে এই ঘৰত বসবাস কৰা লোকৰ মৃত্যু নিশ্চিত আমাৰ কি হ'ব এতিয়া আমাক বচাওক ৰ'বা এই আত্মাই আমাৰ পৰা কি বিচাৰিছে মই মোৰ তন্ত্ৰবিদ্যাৰে জানি লওঁ মৃত্যু ৰ'বা ইয়াৰ বাবে তোমালোকে চিন্তা কৰিব নালাগে ইয়াৰ উপায় মই কৰিম এই ৰছীডাল তোমালোকক মই মূল দৰ্জাত বান্ধি থৈ যাম কিন্তু মনত ৰাখিবা
মই নহা পৰ্যন্ত তাতে কোনো ৰছীডাল খুলিব নোৱাৰে। চিমি চিমি কি হৈছে চাংগ ৰছীডাল কোনোবাই খুলি দিলে দেখোন আৰু মজা কৰিব তেজ চিমি তেজ অ' চিমি কিমান তেজ চিমি কি হ'ব এতিয়া কি হ'ব এতিয়া কোন আনন্দ নহয় আপুনি ইয়াত তোমালোকে কি কৰিলা? যি এটা ৰাস্তা আছিলে সেইটো তোমালোকে বন্ধ কৰি দিলা। কি কোৱা যায় আমাৰ কি হ'ব এতিয়া আমাক বচাওক মই জানিছোঁ সেইদিনাখন দেউতাই এইবোৰ সকলো কথা জানিয়ে ঘৰত নুসুমি বাহিৰে বাহিৰে গুচি গ'ল আৰু কি জানে জানাচিনি মোৰ দেউতাৰ কাৰণে বহুত লোক ধ্বংসও হৈছে আৰু বহুত লোকে আত্মহত্যাও কৰিছে আৰু সেইবাবেই চাগে আজি নিয়তিয়ে আমাৰ ওপৰত তাণ্ডৱ চলাইছে চিনি তাণ্ডৱ চলাইছে এতিয়াও সময় পাৰ হৈ যোৱা নাই, ৰ'বা মই ইয়াৰ ব্যৱস্থা কৰি আছোঁ। যদি এজন অবিবাহিত ৰাজবংশী এই ঘৰটোত আত্মহত্যা ৰাস হৈ থাকে তেতিয়া সকলো সাপমুক্ত হ'ব। ক'ত পাম তেনে এজন ৰাজবংশী আৰু আপোনালোকৰ কোন থাকিব তেখেত এজন অবিবাহিত তান্ত্ৰিক নামটো হৈছে সাধন ক'ত পাম তেনে এজন ৰাজবংশী আপোনাৰ এই উপকাৰ কাহানিও পাহৰিব নোৱাৰিম এই নিয়তি মই নিজেই ৰচিছোঁ। যদি আজি ভগৱানো আহিলেহেঁতেন তথাপিও আজি মোৰ নিয়তি সলাব নোৱাৰে। এই ঘৰটোৰ প্ৰতি মোৰ কোনো দুৰ্বলতা নাই, কিন্তু এই ঘৰৰ লগত থকা মোৰ সম্পৰ্ক তেওঁলোকৰ লগত আজিলৈকেহে আছে। কাৰণ এইটো আমাৰ ঘৰ। মোৰ দেউতা এজন সাধাৰণ কৰ্মচাৰী, নাম প্ৰতাপ ৰাজবংশী। মই দেউতা, ভাইটি আৰু ভণ্টি এটা সুখী পৰিয়াল। কিন্তু হঠাৎ এদিন আপোনালোকৰ দেউতাক বৰ বেয়াকৈ মাৰিছে কোনোবাই। দেউতা দেউতা কি হ'ল? দেউতা 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 বাবুলালে তহঁতি নথকাৰ সুযোগ লৈ আমাৰ ঘৰৰ কাগজ পাতি সকলো কাঢ়ি দিলে। মই একো কৰিব নোৱাৰিলোঁ, মোৰ সকলো শেষ হৈ গ'ল। এতিয়া আমি পথৰ ভিক্ষাৰী। আৰু সেইদিনাই মই প্ৰতিশ্ৰুতি ল'লো, যিদৰে আমি পথৰ ভিক্ষাৰী হ'ব লগা হ'ল ঠিক সেইদৰে তাহাঁতেও এদিন পথৰ ভিক্ষাৰী হ'ব লাগিব। আৰু সেইটোৱে হ'ব সিহঁতৰ বাবে নিয়তি। মই মোৰ খেল আৰম্ভ কৰিলোঁ।
তেখেত এজন অবিবাহিত তান্ত্ৰিক নামটো হৈছে সাধন দেউতা তহঁতি পালেহি আহা এই বহিয়া হ'ব 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 তহঁতৰ বহুত কষ্ট বুজিছোঁ মইতো আমাৰ মাটি বাৰীখিনি ঘূৰাই নাপাম বুলি ভাবিছোঁ অৱশেষত নথি পত্ৰখিনি তহঁতি আনি দিম আৰু দে এতিয়া আৰু চিন্তা কৰিব নালাগে এনেকৈ নিয়তিৰ লগত যুদ্ধ কৰি অৱশেষত দেউতাৰ মৰমৰ ঘৰখন পুনৰ দেউতাৰ হাতত ঘূৰাই দিলোঁ